সেইদিনাখন নিশা 3 বাজিছিল যেতিয়া বৰ্ণালী চিঞৰি উঠিছিল। সেইদিনাখন নৱেম্বৰ মাহৰ 20 তাৰিখ আছিল। MBBS কৰি আহি তাই হস্পিটেল এখনত জইন কৰিছিল। সেইদিনাখন তাইৰ ডিউটি ৰাতি আছিল ৱাৰ্ডত। নিজৰ কাম ভালদৰে কৰি আছিল। ফ্ৰেছ হ'বৰ বাবে ৱাছৰুম গৈছিল তাই। সেই আগত থকা এন্ধাৰ কৰিডৰটো দি গৈয়ে ৱাছৰুম। সময় সম্ভৱ 11 মান বাজিছিল। মুখ ধুই আছিলে বৰ্ণালীয়ে। তাইৰ কাণত পৰিছিল এটা শব্দ। কোনোবাই কান্দি থকাৰ দৰে। ফ্ৰেছ হৈ দৰজাখন খুলি বাহিৰলৈ ওলাই গ'ল। বাহিৰত দেখা দৃশ্যই তাৰ যে গাৰ নোম শিয়ৰাই তুলিছিল। সেই কৰিডৰটোৰ চুকত কোনোবা বহি আছে। ভয়তে বৰ্ণালী ৱাৰ্ডটোৰ পিনে দৌৰিব ধৰিলে। ৱাৰ্ডত সোমাই দীঘল উশাহ এটা টানি ল'লে। সেই ঘটনা পাৰ হোৱা 3 ঘণ্টামান হৈছিল। বৰ্ণালীও নিজৰ কামত বিজি হৈ পৰিছিল। সময় বাগৰি নিশা 3 মান বাজিছিল। বৰ্ণালী ডিউটি শেষ কৰি ৰুম যাবলৈ ওলাইছিল। গোটেই হস্পিটেলখন নিমাত হৈ আছিল। সেই সময়ত এখোজ দুখোজ কৰি তাই আগবাঢ়িল। পুনৰ এটা কান্দোনৰ শব্দ। ভয়ে ভয়ে ঘূৰি চালে। সেই আগৰ দৰেই চুক এটাত কোনোবা বহি আছে আৰু সেই কান্দোনৰ শব্দ তাৰ পৰাই আহি আছে। ভয়ে ভয়ে আগুৱাই গৈ এবাৰ বৰ্ণালীয়ে মাত লগালে। ওচৰৰ পৰা গৈ দেখে এজনী ছোৱালী, তেজেৰে ৰাঙলী এযোৰ কাপোৰ। কপি কপি বৰ্ণালীয়ে মাত দিলে। বৰ্ণালীৰ মাতত যেন তাই বৰ্ণালীলৈ ঘূৰি চালে। সেই ছোৱালীজনীৰ মুখৰ ৰূপ দেখি বৰ্ণালী দৌৰিবলৈ ধৰিলে। দৌৰি আছিলহে বৰ্ণালী। তেনেতে তাই ভৰিত ধৰি তাইক পেলাই দিলে। বৰ্ণালী চিঞৰিব ধৰিলে। বৰ্ণালীক চুচৰাই চুচৰাই লৈ গৈ থাকিল আৰু বৰ্ণালীয়ে মাথো চিঞৰি গৈ থাকিল। বৰ্ণালীৰ চিঞৰত যেন মানুহবোৰ সাৰ পালে। গোটেই হস্পিটেলৰ লাইটবোৰ জ্বলি উঠিল। অলপ পিছতেই বহুতো মানুহ গোট খালেহি। সকলো আহি যি দৃশ্য দেখিলে, সেই দৃশ্য দেখি সকলো আচৰিত। সেই কৰিডৰটোৰ চুকত বৰ্ণালী বহি আছে। এযোৰ তেজেৰে ৰাঙলী কাপোৰ তাই পিন্ধি আছে আৰু সেই চুকটোত বহি তাইও চুপি চুপি কান্দি আছে।